উৰিষ্যা ভ্ৰমণৰ আটাইতকৈ আকৰ্ষণীয় আৰু মনটোক আনন্দিত কৰি থকা কথাটোৱেই আছিল জীৱনত প্ৰথমবাৰৰ বাবে সাগৰ দেখিম। আমি সকলোৱে সাগৰ চোৱাৰ সপোন এটা সৰুৰে পৰাই মনতে পুহি ৰাখোঁ নহয়নে বাৰু? আজি মোৰ সেই সপোনটো পূৰণ হ'ল। আমি পুৰীৰ স্বৰ্গদ্বাৰ বীচ্চৰ কাষৰতে থকা হোটেল ছুইমিঙত ৰাতিটো থাকিম। আটাইতকৈ ভাল লগা কথাটো কি আছিল জানেনে? আমাৰ বেলকনিৰ পৰাই সেই সাগৰখন দেখি থাকি। সাগৰৰ ঢৌৰ শব্দ, বতাহ, মুঠতে ৰাতিটো কাৰো চকুত টোপনি নাই। বহু ৰাতিলৈকে বেলকনিৰ পৰাই সেই দৃশ্য উপভোগ কৰিলোঁ। আমি ৰাতিপুৱাই সাগৰত নামিবলৈ বুলি ওলালোঁ। সাগৰত নামিয়েই সেই সাগৰ দেখিছা কবিতাটোলৈ মনত পৰিল। সঁচাই, নীলিম সলিল ৰাশি, বাধাহীন উৰ্মিমালা আছে দূৰ দিগন্ত বিয়পি। এই ঢৌবোৰে আহি কোবাই থৈ গ'লে যে মনটো কি ভাল লাগিছিল। এই ধুনীয়া সময়খিনি স্মৃতিৰ সেউজীয়া পাতত সদায়ৰ কাৰণে জিলিকি থাকিব। ধন্যবাদ।